तो हेलो बंधुসকল वेलकम टू माय यूट्यूब चैनल आसाम बीके ब्लग्स। तो आज मदन कामदेव जाए आसो एतिया मेन हावे पिछले देखिसे एफाले हावे तो एतिया जाए आसो लगत फ्रेंडबोर आइसे एबोर देखिसे चारिटा आइसो आमी एगेटा आछे लगत ए हाइ दिदि तो एतिया जाम जाय किने तारे परिस्थितिটো আপোনালোকক দেখুৱাম तो किमान मनोहर दृश्य দেখা হ'ব तो ভিডিওটো स्टार्ट करो। तो बंधुসকল यार चारि साइडर नजारातो चाওক रास्तार एटु पारे एफाले देखिছে एटारे ভাল লগা एफाले चाওক चारिफाले एफाले खेति पथार आरो लगत पाहार। बंधुসকল मन्दिरটো पाइ गलो एटा ऊपर फाले जाऊ ऊपर किने जाय किने पुनाक यार धुनिया परिवेशটো देखुवाम। तो আগত फ्रेंड केटा जाय আছে মই এতিয়া যাই আছো তো চাব। तो बहुत केटा सीढ़ी बगालो एकेबारे भागर लगी गल। तो इतना मंदिर तो पालो यू मंदिर ऊपर फाले यू देखिसे मंदिर और ये पुखुरी आछे चागे मैं देखुवाम पुखुरी तो बहुत केटा सीढ़ी आछिल बगालो एतिया एटु पुखुरी नेকি ইয়াত এটা ধুনিয়া পুখুৰী আছে ओ নহয় পুখুৰী নহয় পাৰ্ক বাৰু মই গম পোৱা নাছিলো ভালদৰে তো ভিতৰত যাব নোৱাৰি বন্ধ কৰা আছে। বন্ধুসকল এইটো বন্ধ কৰা আছে মই ভিতৰ ফালে যাব নোৱাৰিম বাৰু ইয়াৰ পৰাই দেখুৱাই দিছো। তো বন্ধুসকল ইয়াৰ মানে দুখন জাননী দিয়া আছে এইটো মন্দিৰ মানে কিমান বা এনেকুৱা কিবা তথ্যৰ বাবে জাননী দিয়া আছে এই দুখন দেখিছে ওপৰ ফালে। তো এবাৰ দেখুৱাই আছো আপোনালোকে পঢ়ি ল'ব বাৰু মই ভালদৰে দেখ। তো এইকেইখনে মানে কীৰ্তিচিহ্ন 1959 চনত আনিছিল মানে ইয়াত তো এনেকুৱাকে লেখা আছে। তো কিটা দেখিছে এইফালে এখন জাননী আছে। তো বন্ধুসকল এইবোৰ বহুত পুৰণা কীৰ্তিচিহ্ন তো বন্ধ আছে এইভাবে যাব নোৱাৰো আপোনালোকে বেয়া নাপাব। তো এইবোৰ ইয়াৰ পৰা এবাৰ দেখুৱাই দিছো বহুত টাউনে পাথৰ আছে ইয়াত এইবোৰ দেখিছে আৰু আগৰ ফালেও আছে কিন্তু সোমাব নোৱাৰো যাতে ইয়াৰ পৰাই দেখুৱাই দিছো। এটা বহুত পুৰণি কীৰ্তিচিহ্ন হয় কিবা কিবা বহুত মানে এংগলত মানে বনোৱা আছে দেখিছেনে আপোনালোকে। তো পাৰ্কখনত এইখিনি আছে শিলৰ কীৰ্তিচিহ্ন বহুত কেইটা আছে। তো এইখিনি এই পাৰ্কখনত তো এই মন্দিৰটোৰ ককা এজন আছে ধুনীয়াকে মানে ইয়াৰ পৰিৱেশ বা ইয়াৰ এই শিলবোৰৰ ৰহস্যটো ক'ব বাৰু জানি লওঁ এইখিনি কথা। তো এই মন্দিৰটো কিমান চনত স্থাপন হৈছিল? এই মন্দিৰটো এতিয়া গৱেষকসকলৰ মতে এইটো নৱম দশম শতিকাত পাল বংশৰ যুগত নিৰ্মাণ কৰা হৈছিল। এইটো 1979 চনলৈকে এইটো অটব্য অৰণ্যৰ মাজত এই য'তে সিঁচৰিত হৈ ইয়াৰ মূৰ্তিবিলাক পৰি আছিলে শিলা ভাস্কৰ্য যিবিলাক দেখা গৈছে এইবিলাক য'তে মাটিৰ তলত পৰি আছিলে। 1979 আমি দায়িত্বভাৰ লৈ প্ৰথম 1980 পৰা 1980 চনৰ মানে 17 জানুৱাৰীৰ পৰা আমি নেশ্যনেল হাইৱে 15 নম্বৰ নেশ্যনেল হাইৱেৰ পৰা মদন কামদেৱলৈকে এই গোটেই পথছোৱা 11খন গাঁৱৰ ৰাইজক সহযোগত আমি নিৰ্মাণ কৰি উলিয়াইছিলোঁ। তেতিয়াৰ শিক্ষামন্ত্ৰী
মাননীয় লক্ষ্যধৰ চৌধুৰীদেৱে আমাক 20,000 টকাৰ এটা অনুদান দিছিলে। সেই পইচা দি আমি গোটেই ৰাজপথ বনাইছিলোঁ আৰু লগতে আমাৰ দক্ষিণ চাইডে যিটো পুৰণা ঘৰ দেখিবলৈ পোৱা যায় এই ঘৰটো আমি সেই পইচা দিয়ে বনাইছিলোঁ একেলগে। সেইখিনি 20,000 টকাৰ ভিতৰতে গোটেই ৰাস্তা আৰু ঘৰ হৈছিলে। আৰু তাৰপিছতে আমি 1980 চনত প্ৰত্নতত্ত্ব বিভাগৰ সঞ্চালক প্ৰধান ডক্টৰ প্ৰদীপ চন্দ্ৰ শৰ্মাদেৱৰ ওচৰলৈ গৈছিলোঁ আৰু তেখেতক লগত লৈ আহি আমি এই ঘৰটোতে আমাৰ ঘৰটোতে থাকিবলৈ অনুমতি দি তেওঁলোকৰ কৰ্মচাৰী তাতে ৰাখি এইটো 1982 পৰা খনন কাৰ্য আৰম্ভ কৰে। আপুনি মানে কিমান চনৰ পৰা জড়িত? মই 1979 চনৰ পৰা জড়িত। ইয়াতে মোৰ নাম নন্দ বৰুৱা। মই ইয়াৰে বৰ্তমান সম্পাদকৰ দায়িত্ব আছোঁ আৰু তেতিয়াৰ পৰা মই এই দায়িত্বভাৰ পালন কৰি আছোঁ। আৰু এই শিলৰ মানে যোন পাথৰ দেখিবলৈ পোৱা যায় সেইটো মানে মইতো ক'লো 1979 চনলৈকে মাটিৰ তলত সিঁচৰিত হিচাপে জড়িত পৰি আছিলে। 1982 চনৰ পৰা এইবছৰ খনন কৰি বাহিৰ ওলোৱা হৈছে। এতিয়া বৰ্তমান যেতিয়া মূল মন্দিৰ আমাৰ পিছফালে যিটো মূল মন্দিৰ আছে এইটো যিটো আপুনি বাহিৰত ৰভাঘৰ দেখিবলৈ পাইছে এইটো নিৰ্মাণ কৰিবলৈ 7 বছৰ হৈছে। এইটো প্ৰত্নতত্ত্ব বিভাগে নিৰ্মাণ কৰিছে। তো বন্ধুসকল ককাৰ পৰা বহুতখিনি কথা শিকিলোঁ। তো ক'লে এইবিলাক কথাটো, তো বাকীবোৰ মই ধুনীয়াকৈ দেখুৱাই আছোঁ ইয়াৰ মানে পৰিৱেশটো একবাৰ তো চাই থাকিব বন্ধুসকল। এতিয়া অলপ ভিতৰৰ ফালে যাই আছোঁ। তো এইটো হৈছে মেইন মন্দিৰ। এইটো দেখিছে মেইন মন্দিৰ হয় ইয়াৰ। তো মানে মহাদেৱৰ কোলাত পাৰ্বতী বহি আছে নিদ্ৰা অৱস্থাত। তো এতিয়া বাৰু কাপোৰ দি আছে, ভালদৰে দেখুৱাব নোৱাৰিম, তো অলপ জুম কৰি দেখুৱাই আছোঁ। ইয়াত দেখিছে মূৰ্তিকেইটা। তো এইবোৰ বহুত পুৰণা কীৰ্তিচিহ্ন হয়। তো এইবোৰ মাটিত মানে পোত যাইছিল। তো ককাজনে কোৱা মতে তেওঁলোকে মানে উদ্ধাৰ কৰিছিল, কৰি ইয়াত মানে মন্দিৰটো স্থাপন কৰিছিল। বহুত মানে এইবোৰ দেখিছেনে একেবাৰে শিলৰে মূৰ্তি। তো বহুত ৰহস্য আছে এই মূৰ্তিবোৰৰো কিবা কিবি, কিন্তু এইবোৰ দেখিছে চকৰি টাইপ, এইটো কি বাৰু নাজানো এইটো। তো এনেকুৱা বহুত কেইটা মানে ইয়াত কীৰ্তিচিহ্ন দেখিবলৈ পাব, একেবাৰে ভাল লগা। চামে এই এৰিয়াটো মানে শিলৰে মানে কীৰ্তিচিহ্ন। তো বহুতখিনি ভাল লাগিছে আহি, আৰু মনটোও ভাল লাগিছে। একেবাৰে মানে সেউজ পৰিৱেশ। এইফালে মানে সেই আগৰ ফালে পাহাৰ আছে, মই বাৰু দেখুৱাম পাৰিলে। তো এইফালে দেখিছে ধুনীয়াকৈ মানে পাথৰেৰে বনোৱা আছে এই মেইন মন্দিৰটো দেখিছে, একেবাৰে ভাল লগা পৰিস্থিতি ইয়াত। তো এইবোৰ মূৰ্তি আছে পিছফালে, এইটো দেখিছে, এইটো মূৰ্তি পিছফালে। তো একেবাৰে মানে তো সেই মন্দিৰটো মানে চবে কীৰ্তিচিহ্নৰ মানে উদ্ধাৰ। তো এইবোৰো মাটিত কিজানি পোত খাই আছিল, তো এইবোৰ উদ্ধাৰ কৰি ইয়াত স্থাপন কৰিলে। দেখিলে এইবোৰ এতিয়াও মানে এইবোৰ দেখিছেনে চিহ্নবোৰ আছে, এতিয়াও এইবোৰো আছে চিহ্ন।
তো এইবোৰ শিল কাটি কাটি আগতে বনাইছিল বহুত পুৰণা হয় কিন্তু উদ্ধাৰ কৰাৰ ফলত মানে ভাল হৈছে এতিয়া তো গোটেইখিনি দেখুৱালোঁ ইয়াৰ শিলত যিমানবোৰ মূৰ্তি আছিল বা এনেকুৱা ধৰণৰ সকলোখিনি দেখুৱালোঁ তো এইটো হৈছে মূল মন্দিৰটো তো বন্ধুসকল মন্দিৰত সেৱা কৰি ল'লোঁ এতিয়া ইয়াৰ পৰা যাওঁ আৰু কিবা অলপ শ্বট দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ ধুনীয়া পৰিৱেশটো তো ভিডিঅ'টো শেষলৈ চাই থাকক তো ইয়াত ধুনীয়া এখন পাৰ্ক আছে এইখন দেখিছে পাৰ্ক এতিয়া চাই মানে গোটেইখিনি বন্ধ মন্দিৰটোৰ ওপৰত গ'লোঁ বাৰু আৰু এইটোলৈ বন্ধ আছে আগৰ ফালে তো এইখন ধুনীয়া পাৰ্ক দেখিছে এইফালে আৰু এটা কাষত ধুনীয়া নদী আছে একেবাৰে ভাল লগা দৃশ্য মানে দেখিছেনে এইটো নদী কাষত এটা নদীও আছে একেবাৰে ভাল লগা তো আহিলেও ভালদৰে মানে জানিলেও কি ধুনীয়া ধুনীয়া কথাবোৰ জানিলোঁ মানে মন্দিৰটোৰ বিষয়ে জানিলোঁ সকলোখিনি তো ভাল লাগিল আহি কিনে তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি দিব কমেণ্ট কৰিব কমেণ্টত পূৰা জনাব আৰু মানে ভিডিঅ'টো ভাল হৈছে নে হোৱা নাই বা কিবা ভুল হ'লে ক'ব আৰু কমেণ্টত তো আৰু যোনে মানে নতুনকৈ ভিডিঅ'বোৰ চাই থাকে তেওঁলোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই তো বন্ধুসকল আপোনালোকে 31 ডিচেম্বৰ বা জানুৱাৰী মাহত আহিব পাৰে কিন্তু এইবাৰ ক'ব নোৱাৰোঁ এইবাৰ কৰোণাৰ টাইম তো এইবাৰ আহিব নোৱাৰিবও পাৰে বাৰু ঠিক নাই কিন্তু এই জানুৱাৰী আৰু ডিচেম্বৰৰ লাষ্টত একেবাৰে বহুত মানুহ হয় ইয়াত বহুত দূৰ দূৰণিৰ পৰা ভক্ত হয় বা পিকনিক প্লেচো হয় ইয়াত তো আহিব পাৰে একেবাৰে ভাল দৃশ্য এটা দেখাব তো যোনে অহা নাই বেছিভাগটো আহিছে আৰু যোনে অহা নাই ইয়াত তো এবাৰ আহি চাওক ইয়াৰ পৰিৱেশটো চাওক আপোনালোকে একেবাৰে ভাল লগা পৰিৱেশ তো এইখিনিয়ে